মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি তোমালোকৰ ক্লাছ 7ৰ নতুন গণিতৰ পৰীক্ষা অহা 4.2 থকা অংকবোৰ সমাধান কৰিম আৰু সমাধানবোৰ আমি ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে কৰিম। তোমালোকৰ ওচৰত মাত্ৰ এটাই ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া কোৱেশ্চন নম্বৰ 1ত কি কৈছে যে তলত দিয়া বীজগণিতীয় ৰাশিবোৰৰ পৰা পূৰণ চিহ্ন আঁতৰাই লিখা। ইয়াত এ নম্বৰত কি দিয়া আছে সব 5 * x। ইয়াত আমাৰ পূৰণ চিহ্নটো উঠাব দিছে, পূৰণ চিহ্নটো উঠালে আমাৰ কি হ'ব 5x হ'ব। সো ইয়াত হৈ যাব 5x আৰু এটো মনত ৰাখিবা যে বীজগণিতীয় ৰাশিত আমি এই পূৰণ চিহ্নটো ব্যৱহাৰ নকৰো। পূৰণ চিহ্নটো ব্যৱহাৰ নকৰি আমি এই 5 পূৰণ x ক আমি এনেদৰে লিখিব পাৰো, 5x হিচাপে লিখিব পাৰো। দুটা ওচৰা-ওচৰি থাকিলে এটো বুজিব লাগিব আমি যে পূৰণ হৈ আছে। বুজি পালা কথাটো? সো একেবাৰে ইজি হয়। এটো কি হ'ব সোয়া a পূৰণ 5, এটো হৈ যাব 5a। প্ৰথমতে আমাৰ এই সংখ্যাটো লিখিব লাগে, তাৰ পিছত আমি ইয়াক চলক বুলি কোৱা হয় abcd, এই বৰ্ণবোৰক চলক বুলি কোৱা হয়। সো চলকটো আমাৰ পিছত লিখিব লাগে, ঠিক আছে। সো 5a পূৰণ 5 হ'ব 5a। ইয়াত কি হ'ব সোয়া 2 পূৰণ m প্লাস কি আছে n। সো ইয়াত হ'ব 2 পূৰণ m to 2m হৈ যাব, 2m হৈ যাব আৰু প্লাস এটো n এ থাকিব। সো 2m plus n হ'ব। এটো সোয়া 7 into p minus q, 7 into p to আমাৰ এটো 7p হৈ যাব, 7p আৰু minus q। m পূৰণ 2 plus 7, ইয়াত হ'ব 2 to আমি আগত লিখিব লাগে 2m, m পূৰণ 2 এটো 2m হ'ব, 2m plus 7 আৰু f নম্বৰটো সোয়া 10 minus t পূৰণ 5। সো 10 to লিখি লোৱা 10 minus t পূৰণ 5 কি হ'ব 5t। বুজি পালা? এতিয়া নেক্সট আহা 2 নম্বৰত, আৰু এইবোৰ ইংৰাজীত একে হ'ব, এইবোৰ তোমালোকে লিখি লবা। ইয়াত নম্বৰ 2ত কি কৈছে যে মান নিৰ্ণয় কৰা বৰ্ণ সংখ্যাৰ মান দিয়া আছে। ইয়াত সোয়া এই নম্বৰত দিয়া আছে 2x + 3 আৰু x = 0। ইয়াত x ৰ মানটো দিয়াই আছে, x = 0, x ৰ মানটো 0। ইয়াত আমি x ৰ ঠাইত x ৰ মানটো বহাই দিলে আমাৰ আনসাৰটো আহি যাব। সো সোয়া সলিউশনটো কেনেদৰে কৰিবা। 2 a সলিউশন দিয়া আছে বুলি লিখিবা, দিয়া আছে, দিয়া আছে, দিয়া আছে আমাক কি x = 0, x ৰ মানটো আমাৰ দিয়া আছে। আৰু ইংৰাজীত লিখিলে ইয়াত গিভেন বুলি লিখি দিবা, গিভেন, দিয়া আছে ঠাইত গিভেন বুলি লিখিবা, গিভেন। এতিয়া therefore সোয়া 2x + 3, ইয়াক আমি লিখিব পাৰো 2x ক আমি 2 পূৰণ x লিখিব পাৰো, 2x ক 2 পূৰণ x হিচাপে লিখিব পাৰো আৰু ইফালে দিয়া আছে আমাৰ 3। এতিয়া x ৰ ঠাইত x ৰ মানটো বহাই দিয়া, 2 পূৰণ x ৰ মানটো কি দিয়া আছে আমাৰ 0 দিয়া আছে। সো ইয়াত 0 বহাই দিয়া প্লাস 3। এতিয়া 2 পূৰণ 0 কি হৈ যাব 2 * 0, এটো 0 হৈ যাব, 0 + 3 আৰু 0 + 3 কি হ'ব এটো 3 হৈ যাব। সো আমাৰ আনসারটো আহি গল 3। বুজি পালা? একেবাৰে ইজি হয়। নেক্সট আমাৰ বিট কি দিয়া আছে, বিট কি দিয়া আছে, বিট সলিউশন দিয়া আছে, দিয়া আছে p = -2, p ৰ মানটো 2 দিয়া আছে আৰু q = 5 দিয়া আছে। therefore আমাৰ ৰাশিটো কি দিয়া আছে 4q + 3 + 2p, 4q + 3 + 2p। এতিয়া ইয়াত 4q আছে, এতিয়া 4 পূৰণ এটো আমি q হিচাপে লিখিব পাৰো, 4 পূৰণ q + 3 + 2 পূৰণ এটো আমি p লিখিব পাৰো। এতিয়া q ৰ ঠাইত q ৰ মানটো বহাই দিয়া, 4 পূৰণ q ৰ ঠাইত q ৰ মানটো কি হ'ব 5, 5 বহাই দিয়া প্লাস 3 প্লাস 2 পূৰণ p ৰ ঠাইত p ৰ মানটো বহাই দিয়া, p ৰ মানটো কি আছে এটো যেহেতু মাইনাস আছে সো আমি এটো ব্ৰেকেটত লিখিম -2। এতিয়া এটো সমাধান কৰি দিয়া।
4 × 5 কি হ'ব 4 5 গুণে 20 হ'ব এইটো প্লাস 3 প্লাস এইটো সোয়া ইফালে প্লাস আছে 2 ৰ আগত আৰু ইফালে 2 ৰ আগত মাইনাস আছে প্লাসে মাইনাসে মাইনাস হ'ব এইটো মাইনাস হ'ব একেবাৰে লিখি দিয়া এইটো মাইনাস 2 দুগুণে কিমান হ'ব 4 এতিয়া সোয়া 20 যোগ 3 কিমান হ'ব 23 আৰু মাইনাস 4 এতিয়া 23 ৰ পৰা 4 গলে কিমান থাকিব 19 সো এইটো आंसर হ'ব একেবাৰে ইজি হয় নেক্সট সি নম্বৰটো সোয়া সি সলিউশন কি দিয়া আছে খিনি লিখি লোৱা প্ৰথমতে দিয়া আছে কি u ইকুৱেল ইউৰ মানটো দিয়া আছে 6 আৰু v ৰ মানটো দিয়া আছে 5 আৰু ইংৰাজীত লিখিলে গিভেন বুলি লিখিবা সো देयरफॉर আমাৰ ৰাখিটো দিয়া আছে 17u + 5v এতিয়া 17 u ক আমি লিখিব পাৰো 17 পূৰণ u + 5 পূৰণ v এতিয়া u ঠাইত u ৰ মানটো বহাই দিয়া 17 পূৰণ u ৰ মান কিমান দিয়া আছে 6 + 5 * v 5 * v ঠাইত v ৰ মানটো কিমান দিয়া আছে 5 এতিয়া সোয়া 17 পূৰণ 6 কিমান হ'ব 17 ক 6 ৰে পূৰণ কৰি দিয়া 6 7 গুণে 8 6 গুণে 42 42 ৰ 2 হাতত 4 6 গুণ 6 আৰু 4 এ 10 102 সো এইটো হ'ব 102 যোগ 5 5 গুণে কিমান হ'ব 25 সো 102 আৰু 25 এ কিমান হয় 127 127 এইটো হ'ব आंसर নেক্সট আমাৰ ডি নম্বৰত কি দিয়া আছে 9l/3 দিয়া আছে কি l ৰ মানটো কিমান দিয়া আছে l = 6 দিয়া আছে l = 6 therefore 9l/3 9l/3 কিমান হ'ব ইয়াত চোৱা 9l আছে সো এইটো হ'ব 9 * l/3 এতিয়া l ৰ মানটো বহাই দিয়া l ৰ ঠাইত 9 * কিমান হ'ব l ৰ মান কিমান দিয়া আছে 6 দিয়া আছে আৰু /3 এতিয়া চোৱা 9 * 6 কিমান হ'ব 6 গুণে এইটো 54 54 হ'ব আৰু /3 এতিয়া 3 ৰে 54 ক হৰণ কৰি দিয়া কিমান হয় 54 ক 3 ৰে হৰণ কৰি দিয়া কিমান হ'ব 3 পাছত কিমান বাৰ যাব এবাৰ যাব কিমান থাকিল 2 আৰু 4 টো নামি আহিল 3 24 ত 3 8 গুণে 24 সো কিমান আহিল আমাৰ आंसरটো 18 সো এইটো হৈ যাব 18 নেক্সট আহা কিমান আছে ই নম্বৰটো চোৱা 10 - b আৰু b ইকুৱেল কিমান দিয়া আছে 4 সো ই নম্বৰটো লিখা ই সলিউশন দিয়া আছে b ইকুৱেল -4 b ৰ মানটো -4 দিয়া আছে therefore 10 - b এতিয়া চোৱা 10 - b ঠাইত আমি কি লিখিম -4 যেহেতু -4 আছে সো ইয়াত এটা ব্ৰেকেট দিব লাগিব -4 ইয়াত b ঠাইত b ৰ মানটো বহাই দিয়া -4 টো এতিয়া চোৱা 10 এটো মাইনাসে মাইনাসে কি হ'ব ব্ৰেকেটৰ বাহিৰত এটা মাইনাস আৰু ভিতৰত এটা মাইনাস সো মাইনাস মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস হ'ব মাইনাসে মাইনাসে প্লাস সো 4 এটা 10 + 4 এটো কিমান হ'ব 14 সো এটা হ'ব आंसर আৰু নেক্সট এফ নম্বৰত কি দি আছে j প্লাস এইটো 1 আৰু j ৰ মান দি আছে 10 সো কিমান হ'ব 10 + 1 11 হ'ব একেবাৰে ইজি f দিয়া আছে j equal 10 therefore j plus 1 কি হবে j এর মানটো বহাই দিয়া 10 10 + 1 10 + 1 equal কি হবে 11 এটো आंसर হবে এতিয়া নেক্সট আহা নাম্বার 3 কি কৈছে যে শুদ্ধ নে অশুদ্ধ লিখা
ইয়াত চোৱা এই নম্বৰত দিয়া আছে 5f minus 5g equal 5 যদি f equal 1 g equal 0 এতিয়া f আৰু 1 f আৰু g ৰ মানটো দিয়া আছে এই মান দুটা আমি ইয়াত বহাই দিব লাগিব তাৰ পিছত চাব লাগিব এই লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো সমান হয় নে নহয় যদি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান হয় তেন্তে আমাৰ উক্তিটো কি হ'ব শুদ্ধ হ'ব আৰু যদি সমান নহয় উক্তিটো অশুদ্ধ হ'ব এতিয়া চোৱা ইয়াৰ সলিউশন কেনেকৈ কৰিবা 3 আমার এর সলিউশন প্রথমতে দিয়া আছে খিনি লিখি লবা দিয়া আছে আমাক কি f equal 1 g equal 0 f equal 1 আৰু g equal 0 দিয়া আছে therefore এতিয়া লেফট হ্যান্ড সাইডটো লৈ লও প্ৰথমতে লেফট হ্যান্ড সাইডত কি আছে 5f minus 5g 5f minus 5g এতিয়া 5f ক আমি লিখিব পাৰো 5 পূৰণ f minus 5 পূৰণ 5g লিখিব পাৰো 5 পূৰণ g এতিয়া মানবোৰ বহাই দিয়া f ৰ মান কিমান আছে 1 সো 5 পূৰণ কি হ'ব f ৰ ঠাইত 1 হ'ব minus 5 পূৰণ g ৰ ঠাইত কি হ'ব g ৰ মানটো 0 এতিয়া পূৰণ কৰি দিয়া 5 পূৰণ 1 কি হ'ব 5 minus 5 পূৰণ 0 এটো 0 এতিয়া 5 minus 0 কি হৈ যাব এটো 5 এ হ'ব আৰু আমাৰ রাইট হ্যান্ড সাইডত কি দিয়া আছে 5 এ দিয়া আছে সো আমি লিখিব পাৰো ইয়াত রাইট হ্যান্ড সাইডটো লিখি লোৱা রাইট হ্যান্ড সাইড ইকুয়াল 5 so therefore left hand side equal right hand side so আমি লিখিব পাৰো যে উক্তিটো শুদ্ধ এটো হ'ব সলিউশন বুজি পালা আৰু ইংৰাজীত লিখিলে লিখিবা এটো দিয়া আছে তো গিভেন বুলি লিখিবা ইয়াত গিভেন আৰু এটো লিখিবা উক্তিটো শুদ্ধ এটো দা স্টেটমেন্ট ইজ the statement is true the statement is true next one b number 2 কি দিয়া আছে h equal -7 আৰু আমাৰ স্টেটমেন্টটো দিয়া আছে 4h + 3 equal 25 this one b solution দিয়া আছে h equal -7 এতিয়া প্ৰথমতে লেফট হ্যান্ড সাইডটো লৈ লোৱা লেফট হ্যান্ড সাইড কি দিয়া আছে 4h + 3 এতিয়া ইয়াক আমি লিখিব পাৰো 4 into h plus 3 4 into h ৰ ঠাইত h ৰ মানটো বহাই দিয়া h ৰ মান কিমান আছে -7 সো এটো ব্ৰেকেটত লিখিব লাগিব মাইনাস থাকিলে আমি ব্ৰেকেটত লিখিব লাগে সো -7 আৰু ইয়াত আছে +3 এতিয়া 4 ৰ আগত কি আছে প্লাস আছে একো নাই মানে ইয়াত প্লাস আছে আৰু এটো মাইনাস আছে সো প্লাস এ মাইনাস এটো কি হ'ব এটো মাইনাস হ'ব আৰু 4 into 7 কিমান হ'ব 28 আৰু +3 এতিয়া চোৱা -28 + 3 এতিয়া 28 ৰ পৰা 3 টো বাদ দিয়া কিমান হ'ব 25 কিন্তু যেহেতু মাইনাসৰ টো ডাঙৰ সো এটো মাইনাস থাকিব -25 এতিয়া আমাৰ এটো হল লেফট হ্যান্ড সাইড এতিয়া রাইট হ্যান্ড সাইডত কি দিয়া আছে 25 সো রাইট হ্যান্ড সাইড ইকুয়াল দিয়া আছে 25 এতিয়া চোৱা therefore আমার লেফট হ্যান্ড সাইড ইজ নট ইকুয়াল রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত ওলাইছে আমার -25 আর রাইট হ্যান্ড সাইডত দিয়া আছে +25 সো আমার এই দুটা সমান নহয় সো therefore left hand side is not equal right hand side এতিয়া লিখিব পাৰা যে উক্তিটো অশুদ্ধ
উক্তিটো অশুদ্ধ আৰু ইংৰাজীত লিখিলে the statement is কি হ'ব false এটা হ'ব आंसर নেক্সট আমাৰ C2 কি দিয়া আছে Q equal to দিয়া আছে so C solution দিয়া আছে Q equal to আৰু লেফট হ্যান্ড সাইড টু লৈ লও প্ৰথমতে লেফট হ্যান্ড সাইডত কি দিয়া আছে 3Q plus 4 এতিয়া আগৰ দৰে সমাধান কৰি দিয়া 3 পূৰণ কি হ'ব Q plus 4 3 পূৰণ Q ঠাইত Q ৰ মানটো বহাই দিয়া কি আছে 2 plus 4 3 into 2 কিমান হ'ব 6 plus 4 6 plus 4 equal কিমান হ'ব 10 আৰু রাইট হ্যান্ড সাইডত কি দিয়া আছে রাইট হ্যান্ড সাইডত আমাৰ 7 দিয়া আছে so right hand side equal 7 এতিয়া চোৱা left hand side ওলাইছে 10 right hand side ওলাইছে 7 so therefore কি লিখিব পাৰো left hand side is not equal right hand side so উক্তিটো আমাৰ কি হ'ব উক্তিটো অশুদ্ধ হ'ব আৰু ইংৰাজীত লিখিলে এটো লিখিবা the statement is false so কিনে হ'ব ইয়াৰ आंसर নেক্সট চোৱা did কি দিয়া আছে a equal 1 দিয়া আছে so d solution দিয়া আছে a equal 1 তো লেফট হ্যান্ড সাইড টু লৈ লোৱা লেফট হ্যান্ড সাইডত কি দিয়া আছে 3a দিয়া আছে এতিয়া 3 পূৰণ এটো কি হ'ব a এতিয়া ইয়াত a ৰ মানটো বহাই দিয়া এর মানটো আমাৰ কি দিয়া আছে 1 দিয়া আছে সো 3 পূৰণ 1 হ'ব 3 পূৰণ 1 কি হ'ব এটো 3 হ'ব আৰু রাইট হ্যান্ড সাইড টু লৈ লোৱা রাইট হ্যান্ড সাইড ইফালে লিখি দিছো রাইট হ্যান্ড সাইডত কি দিয়া আছে 2a plus 2 এর মানটো আমাৰ কি দিয়া আছে 1 সো 2 into a plus 2 ইয়াত 8 ঠাইত বহাই দিয়া 1 2 into 1 হ'ব plus 2 এতিয়া চোৱা 2 এক গুণে কিমান হ'ব 2 plus 2 2 plus 2 কি হৈ যাব 4 এতিয়া লেফট হ্যান্ড সাইডত ওলাইছে আমাৰ 3 আৰু রাইট হ্যান্ড সাইডত ওলাইছে আমাৰ 4 সো দুটা বেলেগ ওলাইছে therefore আমি লিখিব পাৰো লেফট হ্যান্ড সাইড is not equal right hand side therefore কি হ'ব আমাৰ উক্তিটো অশুদ্ধ the statement is false ই নম্বৰত কি দিয়া আছে m equal 9 ই সলিউশন দিয়া আছে m equal 9 দিয়া আছে আৰু লেফট হ্যান্ড সাইডত কি দিয়া আছে 6 into m minus 9 left hand side 6 into m minus 9 এতিয়া 6 m ৰ ঠাইত m ৰ মানটো বহাই দিয়া m ৰ মান কিমান আছে 9 9 হ'ব ইয়াত 9 minus 9 এতিয়া চোৱা 6 এটো আমাৰ ব্ৰেকেট দিয়া আছে মানে এটো আমাৰ পূৰণ বুজাইছে সো ইয়াত পূৰণ দি দিয়া পূৰণ 9 minus 9 কিমান হ'ব 9 minus 9 0 হৈ যাব সো 6 into 0 আমাৰ কি হৈ যাব এটো 0 আৰু রাইট হ্যান্ড সাইডত কিমান দিয়া আছে রাইট হ্যান্ড সাইড ইকুয়াল কিমান দিয়া আছে রাইট হ্যান্ড সাইডত আমাৰ 0 দিয়া আছে সো therefore আমি লিখিব পাৰো therefore left hand side is equal হ'ব right hand side so therefore উক্তিটো শুদ্ধ এখানে হ'ব ইয়াৰ आंसर